চাওঁ এইফালে এইফালে আপোনালোকে ক'ত যায়? আমি শিৱসাগৰলৈ যাব ওলাইছোঁ। আমাৰ সেই আমাৰ বন্যাতৰ ৰিলিফৰ কাৰণে আমি কৃষ্ণগুৰু সেৱা সংঘৰ পৰা য'ত কিঞ্চিত আমি সহায়ৰ কাৰণে আগবাঢ়িছোঁ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব। আচ্ছা, কেইদিন থাকিব তাত? তাত গৈহে আমি গম পাম কেইদিন থাকিম। তাতে ডিচিশ্যন ল'ম ক'ত দিম, আচ্ছা কি কৰা যাব। আচ্ছা আচ্ছা, আপোনালোক কেইজন যাব ইয়াৰ পৰা? তিনিজন যাই আছে। আমাৰ তিনিজন আৰু এজন চাৰিজন হ'ব। চাৰিজন যাই আছে। আচ্ছা, তাৰমানে আপোনালোকে সদস্যবিলাকৰ পৰা কালেকশ্যন কৰিছে? আমি সদস্যবিলাকৰ পৰা কালেকশ্যন কৰিছোঁ আৰু আমি য'ত যাম তাতো আমাৰ কৃষ্ণগুৰু সেৱা সংঘৰ ভকত আছে, তেওঁলোকে আমাক সহায় কৰিব। আচ্ছা, তেওঁলোকৰ থ্ৰু দি আমি তাতে ক'ত দিব লাগে, কাক দিব লাগে, তেওঁলোকে আমাক হেৰি কৰিব, সহায় কৰিব। আপোনালোকে কেনেকুৱা ধৰণৰ বস্তু দিব বিচাৰি আছে? ইয়াতে আমাৰ বিশেষকৈ কাঁহী বাতি আৰু চচপেন আঁঠুৱা। আচ্ছা, ভাল ভাল আছে। আৰু আমাৰ ইয়াত চাবোন আৰু লগত আমাৰ ইয়াতে টিং পাতৰৰ ব্যৱস্থা কৰা হৈছে। আচ্ছা আচ্ছা, টিঙৰো আছে। আমি শক্তি অনুযায়ী যিখিনি পাৰোঁ আমি টাৰ্গেট কৰিছোঁ 60-70জন মানুহৰ ঘৰৰ মানুহৰ গৃহস্থৰ যিখিনি লাগতিয়াল বস্তু আমি সেইখিনি। আপোনাৰ দি আহি আকৌ যোৱাৰ কথা ভাবিছেনে? পৰিকল্পনা আছেনে? ভাবিছোঁ আমি তাতে গৈ আকৌ নেক্সট 20 তাৰিখৰ ভিতৰত আৰু এবাৰ যাম। আচ্ছা, এতিয়া কোনদিনা যাম আমি তাৰ পৰা আহিয়ে ক'ব পাৰিম। আচ্ছা, আৰু তেওঁলোকে আমাক খবৰ দি আছে তাতে অলপ মানে ভাগৱতৰ ব্যৱস্থা এটা কৰিব লাগিব। আচ্ছা আচ্ছা, তাতে গাঁৱৰ মানুহে বিচাৰিছে। এতিয়া সেনেকুৱা এটা ধৰ্মীয় অনুষ্ঠান হয়তো তাতে এটা হ'ব, কিন্তু ইয়াৰ পাছত অহাৰ পিছতে আমি গম পাম কোনদিনা হ'ব, কি হ'ব। আচ্ছা আচ্ছা, আপোনাক চিনাই লাগিছে মালাকাৰ প্ৰভু নহয় জানো? আপুনি গৈ আছে যেন লাগিছে। আচ্ছা, আপুনি কি উদ্দেশ্য কেনেকুৱা অকণ ব্যাখ্যা কৰি ক'বনে? আমি কৃষ্ণগুৰু সেৱা সংঘ অসমৰ তৰফৰ পৰা আমাৰ ভকতসকলে সকলেই বন্যাৰ্থসকলৰ কাৰণে আগবঢ়াইছে। সেইখিনি বস্তু লৈ আজি আমি যাব ওলাইছোঁ আৰু তাত আমাৰ ভকতসকল আছে, তাতো আমি যোগাযোগ কৰিছোঁ। গৈ পেলাই যাতে আমাৰ বস্তু বিতৰণত অসুবিধা নহয় আৰু যিখিনি মানুহক দিম তাৰে আমি তেওঁলোকৰ লগত এটা আমাৰ সম্পৰ্ক হ'ব। তেওঁলোকক নেক্সট দিয়াৰ পিছত তেওঁলোকৰ প্ৰয়োজন অনুসৰি আমাৰ যি দিব লাগে আমি দিম। এতিয়া সদ্যহতে আমাৰ যিখিনি আছে এটা পাকঘৰৰ সা সৰঞ্জামখিনি গোটেইখিনি আমি চামুচৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তুৱে আমি লৈছোঁ। আচ্ছা আচ্ছা, আনকি ৰাতি খোৱাৰ কাৰণে আঁঠুৱা চাঠুৱাবিলাকো আছে। হয়, এতিয়া আমি চেষ্টা কৰিম, আমি বহু মানুহক দিব নোৱাৰিলেও অন্ততঃ যিখিনি মানুহক দিম সেইখিনি এই এটা আৰম্ভণি হ'ব। তেওঁলোকৰ প্ৰয়োজনীয় গোটেইখিনি বস্তু যিখিনি গোটেই হেৰাই গ'ল, তেওঁলোকৰ হেৰাই যোৱা বস্তু পুনৰ ঘূৰাই পাব তেওঁলোকে আমাৰ যোগেদি। আমি সেই যোগাযোগ কৰিম। আপোনালোকে এই সম্পৰ্কটো বজাই ৰাখিব বুলি ভাবিছে আগলৈ? আমি তেওঁলোকৰ এড্ৰেছ ৰাখিম আৰু সেইমতে তেওঁলোক বিচৰা ধৰণে যোগাযোগ কৰি ইয়াৰ পিছত আমি আকৌ দিম তেওঁলোকক। আচ্ছা আচ্ছা, আমাৰ ভকতসকলে তাৰ কাৰণে ৰেডি আছে। হয় 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 হয়, আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে, ধন্যবাদ সকলোকে। জয় কৃষ্ণ।